হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হিষ্ট্ৰীৰ 25টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, যিবোৰ আৰবি গ্ৰুপ ডি এক্সামত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। লগতে আমাৰ এই চেনেলটোত আৰবি গ্ৰুপ ডি এক্সামৰ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰা হ'ব। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে ফ্ৰেণ্ডছসমূহৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে এটা লাইক কৰি দিব। যদি আপোনাক এই কুৱেশ্যন এনচাৰ PDF-টো লাগে তেনেহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ লৌহ মানৱ হিচাপে কাক জনা যায়? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি চৰ্দাৰ পেটেল, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ কোন? অপশ্যন এ এলান এক্টেভিয়াম হিউম, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন ডি দাদাভাই নৌৰোজী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলান এক্টেভিয়াম হিউম। আপোনালোকে এটা কাম কৰিব, ভিডিঅ'টো চোৱাৰ লগতে বহি আৰু কলম লৈ পেলাই নোটছ কৰি যাব, তেনেহ'লে আপোনালোকৰ মনত থাকিব। লগতে 1885 চনত কি হৈছিল? এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো কি হৈছিল? স্থাপন কৰা হৈছিল এলান এক্টেভিয়াম হিউমৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই ইয়াক আহৰণ কৰিম, এই জনপ্ৰিয় মন্তব্যটো কাৰ? অপশ্যন এ ভি.ডি. সাভাৰকাৰ, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি লালা লাজপত ৰায়, অপশ্যন ডি অজিত সিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ চি ৰাজাগোপালাচাৰী, অপশ্যন বি ডক্টৰ জাকিৰ হুছেইন, অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু 1950 চনত কি হৈছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে বাছনি হৈছিল বা দায়িত্বভাৰ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি চৰ্দাৰ পেটেল, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে খিলাফত আন্দোলনৰ প্ৰধান নেতাগৰাকীৰ নাম লিখা বা নেতাগৰাকীৰ নাম কি? অপশ্যন এ শিশিৰ ভাতৃদ্বয়, অপশ্যন বি মৌলানা ভাতৃদ্বয়, অপশ্যন চি আলী ভাতৃদ্বয় আৰু অপশ্যন ডি নাটু ভাতৃদ্বয়। ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন বি মৌলানা ভাতৃদ্বয়। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰে অপশ্যন এ দিছে মহাত্মা গান্ধী, অপশ্যন বি দিছে দাদাভাই নৌৰোজী আৰু অপশ্যন চি দিছে উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন ডি দিছে পেৰুজ শ্বাহ মেহতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী। আপোনালোকে লিখিও যাব কুৱেশ্যনসমূহ, মনত থাকি যাব তেনেহ'লে। নেক্সট কুৱেশ্যনটো হৈছে মানে ইয়াতে আৰু 1885 চনৰ 28 ডিচেম্বৰত কি কৰা হৈছিল? মুম্বাইত কি হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কি হৈছিল? প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1885 চনৰ 28 ডিচেম্বৰত মুম্বাইত। নেক্সট কুৱেশ্যনটো হৈছে দেশভক্তিমূলক গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ইয়াৰে এ নম্বৰ অপশ্যন দিছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে আৰু অপশ্যন বি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি দিছে সুব্ৰমণ্যম ভাৰতী, অপশ্যন ডি দিছে মহম্মদ ইকবাল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। নেক্সট কুৱেশ্যনটো হৈছে নেক্সট কুৱেশ্যন মানে ইয়াতে যিটো আপোনালোকৰ যিটো এইটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম গীতটো ক'ৰ পৰা লোৱা হৈছিল বুলি সুধিলে আপোনালোকে অপশ্যনত যিটো আনন্দ মঠ উপন্যাস বুলি থাকিব সেইটো আপোনালোকৰ ৰাইট এনচাৰ হ'ব। আপোনালোকে মনত ৰাখি থৈ দিলে হ'ল আনন্দ মঠ উপন্যাসৰ পৰা কি কৰা হৈছিল?
বন্দে মাতৰম গীতটো লোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? ইয়াৰে অপশ্যন এ হৈছে বাল গংগাধৰ তিলক, অপশ্যন বি হৈছে গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন চি হৈছে জৱাহৰলাল নেহৰু, অপশ্যন ডি হৈছে ভগত সিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপাল কৃষ্ণ গোখলে। অপশ্যন বি আপোনালোকৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আপোনালোকৰ এ অপশ্যন দিছে দিল্লী, অপশ্যন বি দিছে মুম্বাই, অপশ্যন চি দিছে কলিকতা, অপশ্যন ডি দিছে জয়পুৰ। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। নেক্সট কুৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সৈন্য বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ দিছে ভগত সিং, অপশ্যন বি দিছে ৰাসবিহাৰী বসু, অপশ্যন চি দিছে সুভাষ চন্দ্ৰ বসু, অপশ্যন ডি দিছে মহাত্মা গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন চি সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যনটো হৈছে ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল? ইয়াৰে অপশ্যন এ দিছে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন আৰু অপশ্যন বি দিছে হিন্দুস্তান ৰিপাব্লিক আৰ্মি, অপশ্যন চি দিছে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন আৰু অপশ্যন ডি দিছে গাদাৰ দল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি আপোনালোকৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে দুখন ৰাষ্ট্ৰ মতবাদৰ প্ৰধান সমৰ্থক কোন আছিল? অপশ্যন এ মৌলানা আবুল কালাম আজাদ, অপশ্যন বি মহম্মদ ইকবাল, অপশ্যন চি মহম্মদ আলী জিন্না, অপশ্যন ডি চৌকাতি আলী। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি মহম্মদ আলী জিন্না। নেক্সট কুৱেশ্যনটো হৈছে তিনিবৰণীয়া জাতীয় পতাকা পোন প্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল? ইয়াতে অপশ্যন এ দিছে 1923 চনৰ 7 এপ্ৰিলত আৰু অপশ্যন বি দিছে 1929 চনৰ 3 ডিচেম্বৰত আৰু অপশ্যন চি দিছে 1930 চনৰ 4 এপ্ৰিলত আৰু অপশ্যন ডি দিছে 1928 চনৰ 31 ডিচেম্বৰত। এতিয়া আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1923 চনৰ 7 এপ্ৰিল তাৰিখত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল অপশ্যন এ দিছে 1940 চনৰ 15 আগষ্ট আৰু অপশ্যন বি দিছে 1942 চনৰ 9 আগষ্ট, অপশ্যন চি দিছে 1947 চনৰ 15 আগষ্ট আৰু অপশ্যন ডি দিছে 1930 চনৰ 26 জানুৱাৰী। ইয়াতে আপোনালোকৰ অপশ্যন বি যিটো আছে অপশ্যন বি হ'ব আপোনালোকৰ কাৰেক্ট এনচাৰ। অপশ্যন বি 1942 চনৰ 9 আগষ্ট তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ৰাজা ৰামমোহন ৰায়ে, অপশ্যন বি ৰামকৃষ্ণ পৰমহংসই আৰু অপশ্যন চি স্বামী দয়ানন্দ আৰু অপশ্যন ডি হৈছে স্বামী বিবেকানন্দই। এতিয়া ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন মানে আৰু 1897 চনৰ 1 মে'ত কি হৈছে কলিকতাত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কি কৰিছিল? প্ৰতিষ্ঠা কৰিছিল 1897 চনৰ 1 মে'ত। নেক্সট কুৱেশ্যনটো হৈছে হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? অপশ্যন এ দিছে বাল গংগাধৰ তিলক, অপশ্যন বি দিছে শ্ৰীমতী এনি বেচান্ত, অপশ্যন চি দিছে গোপাল কৃষ্ণ গোখলে, অপশ্যন ডি দিছে দাদাভাই নৌৰোজী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বাল গংগাধৰ তিলক, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন বি স্বামী বিবেকানন্দ,
অপশ্যন চি ৰামকৃষ্ণ পৰমহংস আৰু অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। অপশ্যন এ আপোনালোকৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো, সীমান্ত গান্ধী হিচাপে কাক জনা যায়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহৰু, অপশ্যন চি খান আব্দুল গফৰ খান, অপশ্যন ডি মৌলানা আবুল কালাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক সীমান্ত গান্ধী হিচাপে জনা যায়। আজিৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে, তাম পোন প্ৰথমে ক'ত আৱিষ্কাৰ হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইয়াৰে অপশ্যন এ হৈছে সুমেৰ, অপশ্যন বি হৈছে ইজিপ্ত, অপশ্যন চি হৈছে চীন, অপশ্যন ডি হৈছে ভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন। অপশ্যন নাম্বাৰ চিটো হ'ব আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল? ইয়াৰে এ নম্বৰ অপশ্যনটো হৈছে ডক্টৰ আত্মাৰাম পাণ্ডুৰং আৰু বি নম্বৰটো হৈছে এম জি ৰান্দে আৰু চি নম্বৰ অপশ্যনটো হৈছে মহাত্মা গান্ধী আৰু ডি নম্বৰ অপশ্যনটো হৈছে এন যোশী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ ডক্টৰ আত্মাৰাম পাণ্ডুৰং। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ পিতামহ হিচাপে কাক জনা যায়? অপশ্যন নাম্বাৰ এ দিছে ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন নাম্বাৰ বি দিছে দাদাভাই নৌৰোজী, অপশ্যন নাম্বাৰ চি দিছে ন্যায়াধীশ ৰান্দে, অপশ্যন নাম্বাৰ ডি দিছে মহাত্মা গান্ধী। এতিয়া আপোনালোকৰ প্ৰায় ভাগে হয়তো ভাবিছে যে মহাত্মা গান্ধী হ'ব, এইটো একেবাৰে ভুল ভাবিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ, কাৰণ তেখেতে ভাৰতৰ সংবিধানখন ৰচনা কৰিছিল বা সংবিধান খচৰা প্ৰস্তুত কৰিছিল বাবে তেখেতক ভাৰতৰ পিতামহ হিচাপে জনা যায়। আৰু ভাৰতৰ সংবিধান সভাৰ খচৰা সভাৰ সম্পাদক সভাপতি আছিল ডক্টৰ বি আৰ আম্বেদকাৰ। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন? অপশ্যন এ দিছে দাদাভাই নৌৰোজী, অপশ্যন নাম্বাৰ বি দিছে স্বামী কৃষ্ণ ব্ৰহ্মা, অপশ্যন নাম্বাৰ চি দিছে মাদাম কামা আৰু অপশ্যন নাম্বাৰ ডি দিছে গোপাল কৃষ্ণ গোখলে। ইয়াৰে অপশ্যন এ নাম্বাৰটো হৈছে আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নাম্বাৰ এ দিছে ৰাজা ৰামমোহন ৰায়, অপশ্যন নাম্বাৰ বি দিছে স্বামী ৰামকৃষ্ণ আৰু অপশ্যন নাম্বাৰ চি দিছে স্বামী বিবেকানন্দ আৰু অপশ্যন নাম্বাৰ ডি দিছে স্বামী দয়ানন্দ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে স্বামী দয়ানন্দ। অপশ্যন নাম্বাৰ ডি আপোনালোকৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হৈছে, আৰু আজিৰ আটাইতকৈ লাষ্ট কুৱেশ্যনটো হৈছে, স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? ইয়াৰে অপশ্যন নাম্বাৰ এ দিছে ৰামকৃষ্ণ পৰমহংস আৰু অপশ্যন নাম্বাৰ বি দিছে ৰাজা ৰামমোহন ৰায়, অপশ্যন নাম্বাৰ চি দিছে স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন নম্বৰ ডি দিছে স্বামী অৰবিন্দ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ এ ৰামকৃষ্ণ পৰমহংস। অপশ্যন নম্বৰ এইটো আপোনালোকৰ শুদ্ধ